Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো সুজিৰ হালৱা। তাৰ কাৰণে মই চাহৰ কাপৰে লৈছো 1 কাপ ঘিউ আৰু 2 কাপ সুজি। যদি ঘিউ কমকে খাই তেতিয়া আধা কাপ ঘিউ ললেও হ'ব। আধা কাপ ঘিউত মানে 4 চামুচ মান ঘিউ হ'ব। এতিয়া ঘিউ আৰু সুজি ৰঙচুৱাকে ভাজি লম। মোৰ ডাঙৰ ভুল এটা হ'ল মই ঘিউ ঢালোতে ৰেকৰ্ড কৰিবলৈ একেবাৰে পাহৰি থাকিলো। এতিয়া সুজি অলপ ৰঙচুৱা হলে যেতিয়া ধুনিয়া সেন্ট এটা আহে তেতিয়া এই ড্ৰাই ফ্ৰুটছবোৰ মিলাই দিব লাগিব যেনে কাজু কিসমিস। এতিয়া মই মোৰ সুজিৰ হালৱাৰ চেনি আৰু পানীৰ হিচাপটো কৈ দিও আপোনালোকক। 2 কাপ সুজিত মই 1 কাপ চেনি দিও আৰু 4 কাপ পানী। মানে মই পানী সুজিতকে ডাবল দিও আৰু চেনি সুজিতকে আধা দিও। ইয়া মই এতিয়া পানী 4 কাপ মিলাই এতিয়া পানীখিনি শুকুৱালৈকে সুজিখিনি তাতে সিজাই লম পানীতে। মোৰ পানী শুকুৱাৰ লগে লগে সুজিৰ হালৱা ৰেডি হৈ যাব। এই সুজিৰ হালৱা বনাবলৈ ইমানেই বেছি সহজ, টাইমো নালাগে আৰু খাবলৈতো টেষ্টি হয়। ল'ৰা-ছোৱালী স্কুলৰ টিফিনত দিবলৈও খুব ভাল। ইয়া মোৰ হালৱা ৰেডি হৈ গ'ল। শেষত 1 চামুচ মান ইলাচি গুড়ি মিলাই দিছো। ইয়া মই ধুনীয়াকৈ এটা বলত উলিয়াই ললো। এতিয়া যিটো যে সিলভাৰ কিনিবলৈ পায় আমাৰ মিঠাইত লগাই তেনেকুৱা বজাৰৰ পৰা আনি এনেকৈ অলপ অলপ লগাই দিলে দেখিবলৈ বৰ ধুনীয়া লাগে। এটো অপচনেল হয়, মই লগালো অকল মোৰ আলহী আহিছিলে কাৰণে। ইয়া ওপৰৰ পৰা আৰু অকমান ড্ৰাই ফ্ৰুটছ দি সজাই দিলো। আকৌ এটা নতুন ভিডিঅ লৈ সোনকালে লগ পাম। বাই এভৰিৱান।